Hello guys, welcome back to my YouTube channel. আজি আলোচনা কৰিম 2018 বৰ্ষৰ যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছিল আৰু তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰথম কিস্তিৰ ধনটো সোমাইছে আৰু হেতু কেনেকৈ চেক কৰিব আৰু কাৰ বেংকৰ একাউণ্টত সেই প্ৰথম কিস্তিৰ ধনটো সোমাইছে হেতু কেনেকৈ চেক কৰিব বা আপোনাৰ গাঁও পঞ্চায়তত কোন সকলো মানুহৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাইছে সম্পূৰ্ণ জানিব পাৰিব বা প্ৰথম কিস্তিৰ ধন কিমান টকা সোমাইছে যিহেতু ঘৰৰ 2018 বৰ্ষৰ যিখন যিহেতু ঘৰৰ লিষ্ট আছিল আৰু ইমান দিন যিহেতু ঘৰৰ পইচা সোমাব কেতিয়া সেইখনৰ কাৰণে যিমান ভিডিঅ' দি আছিলোঁ বা এতিয়ালৈকে পইচাখিনি সোমোৱা নাছিল কিন্তু আজি সেইখন পইচা সোমাইছে না নাই হেতু কেনেকৈ চেক কৰিব সম্পূৰ্ণ লাইভ দেখুৱাই দিম আৰু আপুনি সম্পূৰ্ণ বিশ্বাস কৰিব যে আপোনাৰ যেটো ঘৰৰ সঁচাকৈ বেংকৰ একাউণ্টত পইচাটো সোমাইছে না নাই কেতিয়া বেংকৰ একাউণ্টত গৈছে সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব গতিকে যদি আপোনাৰ যেটো ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নাই বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা আপোনাৰ ওচৰ চুবুৰীয়া কোনোবাৰ নাম আছে তেন্তে আপুনি কেনেকৈ চেক কৰিব কাৰ বেংকৰ একাউণ্টত যেটো ঘৰৰ পইচাটো সোমাইছে বা আপোনাৰ সেইখন পইচা সোমাইছে না নাই বা কিমান টকা সোমাইছে সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জনাই দিম গতিকে স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব সেইখন লিষ্টত চাব পাৰিব লগতে আপোনাৰ পইচাটো সোমাইছে না নাই বা যদি সোমা নাই কিয় সোমা নাই হেতু কেনেকৈ জানিব আজিৰ এই ভিডিঅ'ত জনাই দিম আৰু ইয়াত চাবলৈ পাইছে ইয়াত এফটিঅ সেন্ড টু PMS 15/2/2023 বা 15 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখত এটো এফটিঅ সেন্ড টু PMS একাউণ্ট তাৰ পিছত এফটিঅ ৰিসিভড এট PMS 15 তাৰিখত সেইখন ৰিসিভ হৈছিল আৰু এফটিঅ সেন্ড টু বেংক এট চাবলৈ হৈছে 15/2/2023 আৰু ডেবিট ষ্টেটাস সাকসেস এট 16/2/2023 অৰ্থাৎ ইয়াত 15 তাৰিখত এটো সেন্ড কৰিছিল বেংকৰ একাউণ্টলৈ আৰু তাৰ পিছত সেইখন গৈ লাষ্টত আপোনাৰ যিখন আপোনাৰ বেংকৰ একাউণ্ট আছে সেই একাউণ্টত আপোনাৰ 16 তাৰিখত আপোনাৰ সেই পইচাটো সোমাই গৈছে যেটো ঘৰৰ ইয়াত সম্পূৰ্ণ চাবলৈ পাইছে ওয়াল ৰেসপন্স ৰিসিভ আৰু আপুনি এনেকৈ চাব পাৰিব বা কাৰ পইচা সোমাইছে ইয়াত সম্পূৰ্ণ লিষ্টখন এনেকৈ দিয়া আছে বা আপোনাৰ নাম লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নামবিলাক এনেকৈ চেক কৰিব পাৰিব ইয়াত কিমান টকা সোমাইছে সম্পূৰ্ণ দিয়া আছে এটাকৈ জানিব পাৰিব গতিকে স্কিপ নকৰাকৈ চাই থাকিব ইয়াত চাবলৈ হৈছে বেনিফিচিয়াৰী আইডি বা ইয়াত যিখন বেনিফিচিয়াৰী আইডি নম্বৰ চাবলৈ পাইছে এই আইডি নম্বৰৰ সহায়ত আপুনি যেটো ঘৰৰ পইচা চেক কৰিব পাৰিব আৰু আপোনাৰ ওচৰত যদি যেটো ঘৰৰ আইডি নম্বৰ নাই তেন্তে আপোনাৰ পঞ্চায়তত গৈ ল'ব পাৰিব বা আপোনাৰ মেম্বাৰ বা যিখন আছে সেই তাৰ পৰা সেইখন ল'ব পাৰিব তাৰ পিছত ইয়াত চাবলৈ হৈছে বেনিফিচিয়াৰী নেম IFC কোড ইনষ্টলমেণ্ট এমাউণ্ট বা যেটো প্ৰথম কিস্তিৰ ধন ইয়াত চাবলৈ পাইছে 32,500 টকা সোমাইছে ইয়াত চাবলৈ পাইছে স্কিম নামটো দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াত ইনষ্টলমেণ্ট 1 এনেকৈ শ্ব' কৰিছে বা তাৰ পিছত ইয়াত চাবলৈ পাইছে ৰেসপন্স ৰিসিভ ডেট কিমান তাৰিখত তেওঁৰ পইচাটো তেওঁ পাইছে ইয়াত চাবলৈ পাইছে 17/2/2023 তাৰিখত যিখন ৰেসপন্স ৰিসিভ ডেটটো ইয়াত দিয়া আছে বা ট্ৰানজেকশ্যন ডেটটো কিমান তাৰিখত ট্ৰানজেকশ্যন কৰিছিল ইয়াত সম্পূৰ্ণ ডেটটো দিয়া আছে 16/2/2023 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখত এখন ট্ৰানজেকশ্যন কৰিছিল আৰু ষ্টেটাছখন একসেপ্ট বুলি শ্ব' কৰিছে যদি আপোনাৰ ঘৰৰ পইচাটো সোমা নাই কিহৰ কাৰণে সোমা নাই ইয়াতে ৰিজেকশ্যন ৰিজনটো দিয়া আছে বা যদি সোমা নাই এনেকৈ দিয়া থাকিব বা যিসকলৰ একসেপ্ট হৈছে তেওঁলোকে এতিয়া বেংকৰ একাউণ্টত গৈ তেওঁলোকে সেইখন পইচাখিনি লৈ আহিব পাৰিব ইয়াত একসেপ্ট লিষ্টসমূহ এনেকৈ চাব পাৰিব কিমান তাৰিখত সকলোৰে ইয়াত চাবলৈ হৈছে ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখত পইচাটো বেংকৰ একাউণ্টত সোমাইছে এনেকৈ লিষ্টখন ইয়াত শ্ব' কৰিছে আৰু আপোনাৰ যদি ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ জনা আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সহায়ত আপুনি কেনেকৈ চেক কৰিব এই লিষ্টখন লগতে আপোনাৰ ঘৰৰ পইচা যে সোমাইছে হেতু আপুনি কেনেকৈ চেক কৰিব তাৰ কাৰণে আপুনি ফাৰ্স্ট টাইম কি কৰিব আপোনাৰ গুগলত গৈ সাৰ্চ কৰি দিব RSA.reporting.nic.in Assam এনেকৈ সাৰ্চ কৰি দিব তাৰ পিছত ইয়াত চাবলৈ পাইছে ওপৰত যেটো দিয়া আছে তাত ক্লিক কৰি দিব ফাৰ্স্ট টাইম আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত চাবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG এনেকৈ দিয়া আছে PMAYG ওয়েবসাইট যেটো দিয়া আছে 18/2/2023 ইয়াত ক্লিক কৰি দিব আৰু ইয়াত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ ওচৰত এনেকৈ আহিব মেইন মেনু বা আপুনি যদি মোবাইলত কৰি আছে তেন্তে ফাৰ্স্ট টাইম আপুনি 3 ডটৰ পৰা ডেস্কটপ সাইট মোডটো
কৰি ল'ব আৰু তাৰপিছত আপুনি ইয়াত যেতিয়া ডেস্কটপ সাইট মোডটো কৰি ল'ব ইয়াত চাবলৈ পাইছে এবাউট আউটছফ্ট ডকুমেণ্ট গাইডলাইন ষ্টক হোল্ডাৰ্ছ বুলি এটা অপশ্যন দিয়া আছে আৰু ষ্টেক হোল্ডাৰ্ছ অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া ওপৰত চাবলৈ পাব IAY PMAYG বেনিফিচিয়াৰী বুলি যেটো দিয়া আছে 1 নম্বৰত আপোনাৰ তাত ফাৰ্স্ট টাইম এন্টাৰ কৰি দিব আৰু যেতিয়া ইয়াত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত যেতিয়া পেজটো ওপেন হ'ব তেতিয়া আপোনাৰ যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰখন তাত বহাই যেতিয়া দিব আর রেজিস্ট্রেশন নম্বরখন ইয়াতে বহাব লাগিব চাবলৈ পাইছে ইন্টার রেজিস্ট্রেশন নম্বর ইয়াত আপোনাৰ যেটো পিএমজি ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে বা আপুনি যদি যেটো ঘৰৰ নাম আছিল তেন্তে আপোনাৰ যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰ সেই ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত এন্টাৰ কৰি তাৰ পিছত সাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি জানিব পাৰিব তাৰ পিছত এনেকৈ যেতিয়া নম্বৰখন এন্টাৰ কৰি সাবমিট অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত আপুনি এনেকৈ সম্পূৰ্ণ ডিটেইলছখিনি চাব পাৰিব আপোনাৰ পাৰ্সোনেল ডিটেইলছ বা বেংক একাউণ্ট ডিটেইলছখিনি চাব পাৰিব আৰু লগতে আপোনাৰ ইয়াত চাবলৈ আছে অৰ্ডাৰ শিট ডিটেইলছ কেতিয়া আপোনাৰ সেইখন ঘৰৰ পইচাৰ বাবে অৰ্ডাৰ হৈছিল বা কেতিয়া আপোনাৰ বেংকৰ একাউণ্টত পইচা সোমাইছে চাবলৈ পাইছে ইনষ্টলমেণ্ট ইয়াত ফাইনেন্সিয়েল ইয়াৰ 2022-23 এমাউণ্ট দিয়া আছে ইয়াত আৰু তাৰ পিছত ইয়াত অৰ্ডাৰ শিটটো হৈছিল আপোনাৰ 14/2/2023 তাৰিখ 23 এনেকৈ দিয়া বা আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখত সেইখন অৰ্ডাৰ হৈছিল আৰু আপোনাৰ ইয়াত চাবলৈ পাইছে পেমেন্ট ডেটটো ইয়াত দিয়া আছে আপোনাৰ ডেবিট পেমেন্ট মোডটো দিয়া আছে আৰু পেমেন্ট ডেটটো দিয়া আছে 16/2/2023 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখত আপোনাৰ সেইখন পইচা সোমাইছে আৰু এনেকৈ আপুনি আপোনাৰ পইচাটো বেংকৰ একাউণ্টত সোমাইছে না নাই সম্পূৰ্ণ চেক কৰিব পাৰে আৰু মই এই ভিডিও ডিসক্ৰিপচনৰ তলত ডাইৰেক্ট লিংকটো দি দিম আৰু হেটো লিংকৰ পৰা আপুনি চেক কৰি ল'ব পাৰিব